অ দাদা তই এতিয়া কি কৰি আছা? তোক ৰাখি পিন্ধাবৰ কাৰণে মই বিচাৰি আছো। নাই এনে ওলাইছিলো। হা পটাপট বান্ধং। বান বানবাৰ এতিয়া কি ৰৈ থাকলি? বান্ধেক না বান্ধেক না সপনতো না বান্ধিল ভাগ্যতেই নাই মছলা থৈ ঘণ্টাটো কৰা সপন পাওঁ। পাই না চা মোৰ হাতত কেইডাল ৰাখি আছে। তৰে ভাল। তই পিন্ধা নাই? আমি সিগিলাখান পিন্ধাত নাই লেডিজ মোৱা বস্তু। হাততো আৰু এনেকে পিন্ধি থাকিব পাৰি না আপিৰ খাৰুৰ নিচিনা। তই ৰাখিৰ মূল্যই নুবুজা। মূল্যটো ততকে ভালেই বুজং, কিন্তু কথাটো হল মই নিপিন্ধং। বাকী কাইটো পিন্ধালতে তোক ইমান ৰাখি? এডাল আমাৰ বাইক, এডাল আমাৰ খুৰাৰ জেক, এডাল আমাৰ পেহীৰ জেক, আৰু এডাল কাই? এডাল মোৰ গাৰ্লফ্ৰেণ্ড। গাৰ্লফ্ৰেণ্ডৰ ৰাখি পিন্ধে বুলি আজিহে গম পালো দে। চা ভাই, গাৰ্লফ্ৰেণ্ড আজি আছে কালি নাই। যদি বইনেক বনাই লওঁ সদায় থাকব যা। বুজা নাই, তাৰ বাপেকৰ বিৰাট সম্পত্তি আছে। এইখান মই যদি তাৰ ভাই হওঁ এই সম্পত্তিৰ ভাগ ময়ো পাম না। দিব তক সম্পত্তি দিব। যিমান যি ক নিজৰ বৈনেকৰ নিচিনা কোনো বৈনেকেই নহয়। নিজৰ বৈনেকে সুখ দুখতো থাকব, কিন্তু বানাই লোৱা বৈনেক তোৰ দুখৰ সময়ত তোৰ পৰা দূৰতহে যাবা খুজিব। তকো আৰু কয় না তই নুবুজা এইগিলাখান। তোৰ বৈনেকে নাই আৰু তই ক'ৰ পৰা বৈনেকৰ কথা বুজবি? যা তোৰ লগত থাকিলে নহ'ব, মোৰ পাগলা কৰি মাৰা। যা সৌৰিকো পিন্ধাবা কবি। ইয়াৰতে কি হ'ল? পাগলা গাৰ্লফ্ৰেণ্ডকো ৰাখি পিন্ধা পাৰিছে। আৰু মই কলো বোলে বানাই লোৱা বৈনেকতকে নিজা বৈনেকে ভাল বুলি, তাতে ই খং উঠছে তাৰ। কথাটা কিন্তু সঁচা। অৱশ্যে এটা কথা, কিছুমান বানাই লোৱা বৈনেকো মৰম কৰে। আমাৰ আৰু সিগিলা একো ভাগ্যতেই নাই। কোনবা দিন ভাবং চালা মোৰো এটা বৈনেক থাকা হলে মোকো ৰাখি বান্ধিল হৈ আৰু দুটাই জকাজকি কৰি থাকলো হয়, কিমান যে ভাল লাগিল হৈ। পাইনা বৈনেক নাথাকাই ভাল। মই যি জাল্লা পাং। ইথানে একো নুবুজা, যেথেন বিয়া দিবি না তাৰ পিছত গম পাবি। বাকী যি কি নহওক তই বৈনেক থাকিও ৰাখি পিন্ধা নাই যে? পিন্ধাইছিল, খুলি থৈ দিছো আৰু মই। কিহতে? এনে কিনো আৰু পিন্ধি থাকবি দে। বুদ্ধু তোৰ কাৰণে পিন্ধা নাই, তোৰ বেয়া লাগব বুলি ভাবি। ওপৰৰ ফালে চাইতে তই কি ভাববা ধৰলি? আৰু তাক চাইছিলো ৰকত হাগে বুলি। মোক ঠগাব পাৰবি তই। কি ঠগালোতে? হ'ব দে, গম পাইছো দে, দাঁত ওলাই ৰাখবা নাগে। একপাক ফুৰি আহোঁ। চালো চালেই নীল গগন কো। হেপী ৰক্ষা বন্ধন গাইছ।